মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল সকলোকে জেনিট সাকসেস অজিটছ ডিজিটেল পাঠশালালৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ সৈতে আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ প্ৰথম পাঠ সংখ্যা আৰু প্ৰক্ৰিয়াৰ 14 নম্বৰ আৰু 15 নম্বৰ পেজত থকা সংখ্যাৰ পূৰণসমূহৰ বিষয়ে আৰু এই পাঠটিৰ ওপৰত যুগুত কৰা এইটো হৈছে মোৰ 8 নম্বৰ ভিডিঅ'। তোমালোকে যিসকলে মোৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ ভিডিঅ' কেইটা চাই ল'ব পাৰিবা। তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকল তোমালোক সাজু হোৱা আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এবাৰ তাৰ পিছৰ অংককেইটা চাওঁ আহা। তাৰ পিছৰ অংককেইটা দিয়া আছে পূৰণ কৰোঁ আহা। এতিয়া তোমাক দুটা উদাহৰণ দিছে, উদাহৰণকেইটা পূৰণ কেনেকৈ কৰিব লাগে সেই উদাহৰণৰ সহায়ত বুজাই দিয়া হৈছে। উদাহৰণকেইটা তোমালোকক বুজাই দিছোঁ আহা। এ নম্বৰটো দিয়া আছে 125 পূৰণ 45। এতিয়া আমি কি কৰিছোঁ, উদাহৰণটো দেখুওৱা মতে আমি 45টোক আমি বিস্তৃত ৰূপত প্ৰকাশ কৰিছোঁ। তোমালোকে বিস্তৃত ৰূপ পাইছিলা নহয়, স্থানীয় মান পঢ়োঁতে আমি বিস্তৃত ৰূপ পঢ়িছিলোঁ। আৰু সেই বিস্তৃত ৰূপত কি কৰা হৈছে যে এককত আছে 5 আৰু দশকত আছে 4 পূৰণ 10 হ'লে কিমান হ'ব 40। গতিকে 40 যোগ 5। এতিয়া আমি কি কৰিম যে এই এককৰ স্থানৰ যিটো অংক আছে 5, এই 5টোৰে আমি 125ক পূৰণ কৰিম। অকল 5টোৰে পূৰণ কৰিম, 4টোৰে নহয়, অকল 5টোৰে পূৰণ কৰিলে কি হ'ব 5 5 গুণ 25, 25ৰ 5 হাতে গ'ল 2, 5 দুগুণ 10 2 12, 2 হাতে গ'ল 1, 5 1 গুণ 5 1 6, 625 পাম। অৰ্থাৎ 125 পূৰণ 5 সমান 625। এবাৰ আমি দশকৰ স্থান মানে বিস্তৃত ৰূপত লিখোঁতে দশকৰ স্থান কি পাইছিলোঁ 40 পাইছিলোঁ। এই 40ৰে আমি কি কৰিম 125ক পূৰণ কৰিম। আৰু 40ৰে 125ক পূৰণ কৰিলে আমি কিমান পাওঁ 5000 পাওঁ। আৰু ইয়াতে তোমাক দেখুওৱা হৈছে এইটো 5000। আৰু এতিয়া আমি এই ওপৰৰ যিটো 625 পাইছিলোঁ আৰু তলত যিটো 5000 পাইছিলোঁ এইটো আমি কি কৰিলোঁ দুটা যোগ কৰি দিলোঁ। যোগ কৰি দিওঁতে আমি পালোঁ 5625। নাইবা এইটো আমি এনেকৈও কৰিব পাৰোঁ যে আমি এনেদৰে পাতি ল'লোঁ 125 পূৰণ 45 পাতি ল'লোঁ, লৈ উঠি 125 পূৰণ 45টোক বিস্তৃত ৰূপত লিখিলোঁ 40 যোগ 5 কৰিম। আমি এটা ব্ৰেকেট দিছোঁ কাৰণ 40 আৰু যোগ 5 এই দুটাই কি কৰিছে 45ক বুজাইছে। অৰ্থাৎ 45 আৰু 125ক পূৰণ হৈ আছিলে, এইটোক বিস্তৃত ৰূপত প্ৰকাশ কৰিলোঁ। প্ৰকাশ কৰাৰ কাৰণে বিস্তৃত ৰূপত প্ৰকাশ কৰিলে যিকেইটা আমি সংখ্যা পাইছোঁ সেইকেইটাও কি হ'ব 125ৰ লগত পূৰণ হৈ থাকিব। এতিয়া 40 আৰু 5 এই দুটাই 125ৰ লগত পূৰণ হৈ আছে, সেই কথাটো এই ব্ৰেকেটটো বুজাইছে। এতিয়া 125 পূৰণ 40ৰে এবাৰ পূৰণ কৰিম। তাৰপিছত কি আছে যোগ চিন আছে, যোগ চিনটো দিলোঁ। আকৌ 125 পূৰণ 5ৰে এবাৰ পূৰণ কৰি দিলোঁ। পূৰণ কৰি দিলে আমি 125 পূৰণ 40 5000 পাইছিলোঁৱে, 125 পূৰণ 5 625। গতিকে যোগ কৰি দিলে দুটা 5625। ঠিক তেনেদৰে বি নম্বৰটো তেনেকুৱা। বি নম্বৰটো একে নিচিনা, কিন্তু মই তোমালোকক বুজাই দিছোঁ এইকাৰণেই যে প্ৰথম যিটো এ নম্বৰ আছিল এইটোত যিটো পূৰণ কৰিব দিছিল তলৰ সংখ্যাটো দুটা অংক বিশিষ্ট আছিল। আৰু তোমালোকে লক্ষ্য কৰাচোন দুটা অংক বিশিষ্ট সংখ্যা থকাৰ কাৰণে পূৰণ কৰোঁতে আমি দুইবাৰ কৰিব লগা হৈছে পূৰণ। অৰ্থাৎ 2 শাৰী পূৰণ হৈছে, এইটো 2বাৰ পূৰণ কৰিছে। এবাৰ 5ৰে 125ক আৰু এবাৰ 40ৰে 125ক, নহয় জানো? এবাৰ আমি এইটো পাম 3টা অংক বিশিষ্ট সংখ্যা, আৰু 3টা অংক বিশিষ্ট সংখ্যা হ'লে আমি পূৰণ 3বাৰ কৰিব লাগিব। এতিয়া আমি এই 151 324 পূৰণ 151 দিয়া আছে, এই 151ক যদি আমি বিস্তৃত ৰূপত প্ৰকাশ কৰোঁ তেতিয়াহ'লে হ'ব 100 যোগ 50 যোগ 1। এতিয়া আমি যি পালোঁ এককৰ স্থানত 1টো, এই 1ৰে 324ক পূৰণ কৰিম। 324 পূৰণ 1 হ'লে 324 হ'ব, নহয় জানো? তাৰপিছত 50ৰে 324ক পূৰণ কৰিম। পূৰণ কৰাৰ নিয়ম তোমালোকক শিকাইছিলোঁ নহয় আগতে, যে এই যিহেতু শূন্যটো নাই বুলি ভাবি লোৱাচোন, নাই পেলাই 5ৰে পূৰণ কৰি দিয়া। 5ৰে পূৰণ কৰি দিলে কিমান হ'ব 5ৰে পূৰণ কৰিলে হ'ব তোমাৰ 1620। এতিয়া আমি এই 50ৰ যিটো শূন্যটো আমি বহুৱাই দিলোঁ, তেতিয়াহ'লে 16200 হৈ যাব। 16200টো আমি পাতিলোঁ। আৰু লাষ্টত আছে আকৌ 100ৰে 324ক পূৰণ কৰিলে কি হ'ব 32400। 324টো পাতিবা আৰু 100ৰ পিছত দুটা শূন্য দুটা বহুৱাই দিবা।
এতিয়া গোটেইকেইটা যোগ কৰি দিলে তুমি পাবা 48,924 নাইবা আমি এনেকৈ কৰিব পাৰোঁ 324 পূৰণ 151 324 পূৰণ 100 যোগ 50 যোগ 1 এইটো হ'ল 151 বিস্তৃত ৰূপ এতিয়া 324ক এবাৰ 1 পূৰণ 324ক এবাৰ 50ৰে পূৰণ আৰু 324ক এবাৰ 1ৰে পূৰণ কৰিম আৰু 1ৰে পূৰণ কৰিলে আমি কি পালো 324ক 1ৰে পূৰণ কৰিলে 32,400 পালো 324ক 50ৰে পূৰণ কৰিলে আমি 16,200 পালো আৰু 324ক 1ৰে পূৰণ কৰিলে আমি 324 পাম এতিয়া গোটেইকেইটা যোগ কৰি দিলে আমি 48,924 পাম উদাহৰণ দুটা তোমাক বুজাই দিছো এতিয়া আমি ইয়াৰ অভ্যাসখন কেইটালৈ আগুৱাই যাওঁ আহা এবাৰ আমি 1 নম্বৰ অভ্যাসটোৰ পৰা চাওঁ আহা 1 নম্বৰ অভ্যাসটোত তোমালোকক দিছে 305 পূৰণ 21 আৰু আমি এই উদাহৰণত দিয়া অংককেইটাৰ নিচিনাকৈ এইটো কৰি চাওঁ আহা ইয়াতে তলত পূৰণ কৰিব দিয়া সংখ্যাটো হৈছে 21 আৰু 21ক যদি আমি বিস্তৃত ৰূপত প্ৰকাশ কৰোঁ তেতিয়াহ'লে হ'ব 20 যোগ 1 এতিয়া এই এককৰ স্থানৰ অংকটো 1 আৰু এই 1টোৰে আমি 305ক এবাৰ পূৰণ কৰিম তাৰপিছত 20ৰে এবাৰ 305ক পূৰণ কৰিম এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যিহেতু এইটো এটা দুটা অংক বিশিষ্ট সংখ্যা গতিকে আমাৰ পূৰণো দুবাৰেই হ'ব একেৰে যদি আমি 305ক পূৰণ কৰোঁ আমি 305ই পাম কাৰণ কোনো সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰোঁ তেতিয়াহ'লে পূৰণ ফলটো সেই সংখ্যাটোৱেই হয় আৰু 20ৰ লগত পূৰণ কৰিলে তুমি চাবা যে ইয়াতে তুমি পূৰণ কৰিবলৈ যাওঁতে প্ৰথমতে ভাবি লোৱা যে শূন্যটো নাই বুলি ভাবি লৈ পেলাই 305ক 2ৰে পূৰণ কৰিলে 5 দুগুণ হ'ব 10ৰ 0 হাতে গ'ল 1 2 শূন্য গুণ 0 হাতে যোৱা 1টোৰে 1 আৰু 3 দুগুণ 6 610 হ'ল আৰু 20ত এটা শূন্য আছিলে নহয় নাই বুলি ভাবিছিলোঁ সেই শূন্যটো বহাই দিলে 6100 হ'ব এতিয়া তুমি সংখ্যা দুটা যোগ কৰি দিয়া 5 তাৰপিছত কি হ'ব তোমাৰ 0 আৰু 0 হ'লে 0 3 1 4 6 6405 আকৌ উদাহৰণটো দিয়া নিচিনাকৈ আৰু এটা নিয়ম আছিলে সেই নিয়মটো চোৱা এবাৰ নাইবা বুলি দি পেলাই আমি কৰিছোঁ যে 305 পূৰণ 21 পাতিছোঁ এতিয়া 305 পূৰণ 20 যোগ 1 বিস্তৃত ৰূপ 21ৰ এতিয়া 305 পূৰণ 20 যোগ 305 পূৰণ 1 অৰ্থাৎ 305টো এবাৰ 20ৰ লগত পূৰণ আৰু 305টো এবাৰ 1ৰ লগত পূৰণ এতিয়া 305 আৰু 20 পূৰণ কৰিলে আমি 6100 পালোঁ আৰু যোগ 305 পূৰণ 1 305 পালোঁ ইয়াতো এতিয়া তুমি কি কৰা এই দুটা যোগ কৰি দিয়া যোগ কৰি দিলে ইয়াতে এককৰ স্থানত আছে অংকটো 0 ইয়াতে 305ৰ এককৰ স্থানত আছে 5 0 আৰু 5 হ'লে 5 দহকৰ স্থানত ইয়াতে আছে 0 ইয়াতে আছে 0 0 0 0 1 3 4 আৰু 6টোৰ লগত যোগ কৰিবলৈ একো নাই অৰ্থাৎ 0 গতিকে 6টো তলত নামি আহিব বা 6টো 6 হ'লে 6 হৈ যাব অৰ্থাৎ 6405 এইটো হ'ব উত্তৰটো তোমালোকক যেতিয়া পূৰণ এটা কৰিবলৈ দিব তেতিয়াহ'লে কিন্তু এই সকলোবোৰ কৰি থোৱাৰ প্ৰয়োজন নাই তোমালোকক কেৱল বুজাবৰ বাবে সংখ্যাৰ প্ৰক্ৰিয়াটোত বিস্তৃত ৰূপবিলাক কিদৰে কাম কৰে বা সংখ্যা এটাৰ এককৰ স্থান বা দশকৰ স্থানবিলাকত পূৰণ এটা কৰিবলৈ যাওঁতে কিদৰে ব্যৱহৃত হয় এই সকলোবিলাক কথা বুজাবৰ বাবে বা পূৰণৰ প্ৰক্ৰিয়াটো বুজাবৰ বাবে তোমালোকক এই কথাখিনি দিয়া হৈছে তোমালোকে যেতিয়া পূৰণ কৰিবলৈ যাবা বা এই সকলোখিনি কথা বুজিবলৈ সক্ষম হ'বা তেতিয়াহ'লে তোমালোকে পূৰণটো এনেদৰে কৰিলে হ'ব যে তোমাক দিয়া আছে 305 পূৰণ 21 সংখ্যা দুটা পাতি লোৱাৰ পিছত তুমি চোৱা যে তলৰ সংখ্যাটোৰ এককৰ স্থানৰ অংকটোৰে প্ৰথমতে ওপৰৰ সংখ্যাটো পূৰণ কৰিবলৈ আৰম্ভ কৰিবা আৰু ওপৰৰ সংখ্যাটো পূৰণ কৰিবলৈ যাওঁতে কিন্তু তুমি এককৰ স্থানৰ পৰা প্ৰথম পূৰণ কৰা আৰম্ভ কৰিবা ইয়াতে তোমাৰ এককৰ স্থানত কি দিয়া আছে ওপৰৰ সংখ্যাটোত 5 দিয়া আছে আৰু ইয়াতে 1 আছে তলৰটো নহয় জানো গতিকে 1ৰে 5ক প্ৰথমতে পূৰণ কৰা 1 5 গুণ 5 হ'ব আকৌ 1 নেক্সট 0 গুণ 0 হ'ব 1 3 গুণ 3 অৰ্থাৎ 305ক 1ৰে পূৰণ কৰা হ'ল এইটো শাৰীত এই শাৰীটোত আমি 1ৰ পূৰণ ফলটো দেখুৱালোঁ এবাৰ আমি নেক্সট দশকৰ স্থানটো কি আছে 2টো আকৌ তুমি এককৰ স্থানৰ পৰা পূৰণ কৰি আৰম্ভ কৰা যে 2 5 গুণ 10 10ৰ 0 হাতে গ'ল 1
2 শূন্য গুণ 0 1 1 3 দুগুণ 6 এতিয়া যোগ কৰি দিয়া 6405 পাবা কিন্তু তোমালোকে ইয়াতে এটা কথা ভালদৰে লক্ষ্য কৰিবা যে যেতিয়া তুমি দহকৰ স্থানৰ অংকটোৰে পূৰণ কৰিবলৈ যাবা তেতিয়া তুমি দহকৰ স্থানৰ অংকটোৰ তলে তলে প্ৰথম পূৰণৰ অংকটো বহাবা যেনে হল 2 5 গুণ 10 হৈছিল 10ৰ 0 0টো চোৱাচোন মই 2 তলে তলে বহাইছো মই 1ৰ তলত কিন্তু লিখা নাই 2 তলত লিখিছো আৰু 1ৰ তলত এটো 0ই হ'ব যেহেতু আমি ওপৰৰ যেতিয়া উদাহৰণৰ নিচিনাকৈ কৰিছিলো কোৰতে আমি কি বহাইছিলো ইয়াতে 6100 বহাইছিলো তেতিয়া আমাৰ 0 এটা আছিল তেতিয়া আমি 20 ৰে পূৰণ কৰিছিলো সেইকাৰণে 0টো আহিছিল আমি এবাৰ ডাইৰেক্ট 2 ৰে পূৰণ কৰিছো সেইকাৰণে আমি ইয়াতে 0টো নবহালেও হ'ব আৰু 0টো কিন্তু তেতিয়া তোমালোকে কি কৰিব লাগিব এই 2 তলৰ পৰা আৰম্ভ কৰিব লাগিব এনেকৈ আমি যোগ কৰি দিলে 6405 পাম তোমালোকে এনেকৈ কৰিবা এনেকৈ কৰিবলৈ চেষ্টা কৰি থাকিবা তেতিয়া তোমালোকৰ পূৰণবিলাক পিছত শুদ্ধ হ'ব কাৰণ উদাহৰণটোৰ নিচিনাকৈ যদি তুমি কৰিবলৈ যদি কৰি থাকা তেতিয়া হলে তোমাৰ পূৰণৰ প্ৰক্ৰিয়াটো বুজি পাবা কিন্তু ইয়াক তুমি বহুত দীঘলীয়া কৰি থাকিব লাগিব এবাৰ তোমালোকে 2 নম্বৰ অংকটো চোৱা 2 নম্বৰ অংকটো প্ৰথমটোৰ নিচিনাই নহয় জানো ইয়াতো দুটা অংক বিশিষ্ট সংখ্যা এটাৰে পূৰণ কৰিব দিছে গতিকে পূৰণৰ শাৰীও 2 শাৰী হ'ব গতিকে এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা একে নিচিনা অংক মই 3 নম্বৰটো কৰি দিছো 3 নম্বৰটো দিয়া আছে তোমাৰ এটা অংক বিশিষ্ট সংখ্যাৰে আৰু এটা অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰিলে কি হ'ব পূৰণ এটা শাৰীতে শেষ হ'ব এক শাৰী পূৰণ কৰিলে হ'ল আৰু ইয়াতে কোনো ধৰণৰ যোগ কৰিব লগাৰ প্ৰয়োজন নাই যেতিয়া আমি দুটা শাৰী বা তিনিটা শাৰী পূৰণ কৰো তেতিয়া হলে আমি গোটেই গিটা শাৰী পূৰণ কৰি উঠাৰ পিছত কি কৰি দিও যোগ কৰি দিও কিন্তু এটা অংক বিশিষ্ট সংখ্যা হলে পূৰণ কৰি থৈ দিলে হলে এটা যোগ কৰাৰ কোনো প্ৰয়োজন নাই এটো চাবাচোন মই কেনেকৈ কৰিছো 3 নম্বৰটো যে ইয়াতে ওপৰৰ সংখ্যাটো দিয়া আছে 4321 আৰু 4321ৰ এককৰ স্থানৰ অংকটো হৈছে 1 দশকত 2 শতকত 3 আৰু হাজাৰত 4 আমি এককৰ স্থানৰ পৰা পূৰণ কৰি আহিম কিহেৰে পূৰণ কৰিম আমি 2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিব দিছে গতিকে আমি 2 ৰে একক পূৰণ কৰিলে 2 1 গুণ 2 2 ৰে 2 পূৰণ কৰিলে 2 2 গুণ 4 2 ৰে 3 পূৰণ কৰিলে 2 3 গুণ 6 2 ৰে 4 পূৰণ কৰিলে 2 4 গুণ 8 অৰ্থাৎ উত্তৰটো হ'ব 8642 বাকি এইটা অংক যি দিয়া আছে ইয়াৰ পিছত গোটেইবিলাক দুটা অংক বিশিষ্ট সংখ্যাই প্ৰথমটোৰ নিচিনাই গোটেইবিলাক একে ধৰণৰ অংক তোমালোকে এইটা নিজে নিজে ঘৰত প্ৰেক্টিছ কৰিবা আৰু মই ইয়াতে তোমালোকক এটা কৰি দিছো বাৰু 6 নম্বৰটো কৰি দিছো কাৰণ যেহেতু ইয়াতে তোমালোকৰ ওপৰৰ সংখ্যাটোত 4টা অংক দিয়া আছে আৰু 1 নম্বৰটোত 3টা অংকহে আছিল গতিকে 4টা অংক থাকিলেনো কি হয় 4টা অংক থাকিলেও তোমালোকৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই 4টা অংক থাকিলে 4টা অংক কি কৰি দিবা পূৰণ কৰি দিবা এটা 3টা অংক আছিল 1 নম্বৰটোত আমি একক দশক শতক 3টা অংক পূৰণ কৰিছো তলৰ সংখ্যাটোৰে ঠিক তেনেদৰে ওপৰত 4টা আছে 4টাকে পূৰণ কৰি দিবা কৰি দিছো চাবাচোন বাৰু 6893 পূৰণ 15 এতিয়া আমাৰ তলৰ এককৰ স্থানৰ অংকটো আছে 5 আৰু এই 5টোৰে প্ৰথমতে আমি পূৰণ কৰিম আৰু পূৰণ কৰি যাওঁতে কি কৰিম ওপৰৰ সংখ্যাটোৰ এককৰ স্থানৰ পৰা পূৰণ কৰি যাম 5 3 গুণ 15 15 5 হাতে গ'ল 1 5 9 গুণ 45 45 একে 46 46ৰ 6 8 5 গুণ 40 40 4 44 44ৰ 4 তাৰ পিছত হ'ব 6 5 গুণ 30 30 4 34 এতিয়া আমি আকৌ কি হেৰে পূৰণ কৰিব লাগিব 1টোৰে পূৰণ কৰিব লাগিব আৰু 1টোৰে পূৰণ কৰিব লাগোতে যেটো প্ৰথম আমি পূৰণ পাম কৰি ফলে যে 1টোৰে আমি ইয়াৰে এককৰ স্থানৰ অংকটো আছে 3 3ক পূৰণ কৰিলে আমি কি পাম 3 পাম আৰু এই পূৰণ ফল 3টো কিন্তু আমি কি কৰিম একৰ তলে তলে পাতিম চোৱাচোন মই 3 পাতিছো একৰ তলে তলে তুমি কিন্তু 5ৰ তলত কি না কৰিবা 3টো না পাতিবা একৰ তলত 3 পাতিবা অৰ্থাৎ দশকৰ স্থানৰ এটো পূৰণ গতিকে দশকৰ স্থানৰ পৰা তুমি পূৰণ ফলটা পাতি আহিবা 1 3 গুণ 3 হল 1 9 গুণ 9 1 8 গুণ 8 1 6 গুণ 6 এনেকৈ পাতি আহোতে আমি এনেকুৱা ধৰণে পালো আৰু এতিয়া আমি এই পূৰণ কৰি পোৱা সংখ্যা দুটা কি কৰিম যোগ কৰি দিম 5 5ৰ তলত একো নাই গতিকে 5টো নামি আহিব 5 হল 6 3 9 4 9 13 3 হাতে গ'ল 1 4 8 12 12 1 13 3 হাতে গ'ল 1 3 6 9 9 1 10 এনেকৈ তোমালোকে পূৰণবিলাক কৰিবা ওপৰৰ উদাহৰণ কেইটা কেৱল তোমালোকক বুজি পোৱাৰ বাবে দিয়া হৈছে
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। এই পাঠটিৰ বাকী থকা অংশসমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে মোৰ ভিডিঅ'সমূহ সময়মতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ যদি ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা। ধন্যবাদ।